খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ প্ৰথম Hey guys, কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ঘৰতে আছে সেফ হৈ আছে আৰু হেলদি হৈ আছে আপোনালোকেতো গম পাইছে সমগ্ৰ বিশ্বজুৰি এপিনে কৰোনা আতংক আনফালে হৈছে আমাৰ অসমত বানপানী আতংক মোৰ ক'বলৈও বেয়া লাগিছে আপোনালোকৰ আগত যে আমাৰ অসমত দুমাহৰ ভিতৰতে 3টাকৈ বানপানী সোমাইছে আশা কৰিছোঁ যিসকলে এই সমস্যা সমাধান কৰিব পাৰে তেওঁলোকে যাতে এই সমস্যা সমাধান কৰক তেনেহ'লে বলকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ Hey guys, ভিডিঅ'টো বনাওঁতে মই বহুত কনফিউজ আছিলোঁ কাৰণ কালি ৰাতিৰ ভিতৰতে আমাৰ ইয়াত পানী সোমাইছে ভাবিছিলোঁ যে মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিম কিন্তু নকৰিলোঁ এতিয়া ষ্টাৰ্ট কৰিছোঁ এতিয়া মই আৰু মোৰ ভনী অলপ ওলাই যাম পানী চাবলৈ যাবতো নাপায় বুলিয়ে কয় আমাৰ মানুহে কিন্তু ভনী আৰু মই ওলাই যাম চামগৈ যে ক'ত ক'ত পানী সোমাইছে ক'ত ক'ত নাই আমাৰ ঘৰতটো বৰ্তমান সময়ত নাই সোমোৱা কিন্তু পাছফাললৈকে সোমাইছে সেয়াও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ পাছফালে ক'ত পানী সোমাইছে ক'লৈকে পানী সোমাইছে সেয়া চাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব লাগিব তেনেহ'লে মোৰ ভিডিঅ'টো চাই দেখিছে আমাৰ এইটো সাইডে বানপানী সোমাইছে সকলো মানে এনেকুৱা যেন দেখিছে জানো এখন মানে সাগৰৰ দৰে হৈ পৰিছে সকলো ঘৰ দুৱাৰত পানী সোমাইছে সকলো খেতি বাতিত পানী সোমাই কঠিয়া চঠিয়া নষ্ট হৈ গৈছে গৈ বেয়া লাগিছে এয়া দেখিছে আৰু এটা কথা আপোনালোকক জনাই দিছোঁ যে আমাৰ এইপিনে আছে কপিলী নদী আৰু এয়া যিমানবোৰ পানী আপোনালোকে দেখা পাইছে এয়া সকলোবোৰ হৈছে কপিলী নদীৰে পানী আৰু হিটো বেলেগ গাঁও আছে হেতু সাইডে বেলেগ নদী আছে বাট আমাৰ এইটো অঞ্চলত কপিলী নদীয়ে আছে এয়া দেখিবলৈ পাইছে এয়া সকলোবোৰ কপিলী নদীৰে পানী হয় চাই থাকক এয়া দেখিছে চবতে কেৱল পানীয়ে পানী গৰু ছাগলী সকলোবোৰ ৰাস্তাত লগতে মানুহৰ থাকিব লগা হৈছে ৰাস্তাতে এ দেখিছে কিমান পানী সঁচাই বহুত বেয়া লগা মানে দৃশ্য বুলিয়ে ক'ব পাৰি আৰু এয়া আশা কৰিছোঁ এয়া সকলোবোৰ যাতে সোনকালে শেষ হয় আৰু মানুহে আকৌ আগৰ দৰে খেতি কৰিব যাতে পাৰে ইমানেই আৰু এয়া চাওক পালোহি এতিয়া আমি যাম আমাৰ পাছফালে কাৰণ মই আপোনালোকক কৈছিলোঁ যে আমাৰ পাছফালেও পানী সোমাইছে আমাৰ পাছফালে ক'তনো পানী সোমাইছে সেয়া চাই থাকিবলৈ মোৰ ভিডিঅ'টো চাই থাকক গাইজ বহুতখিনি দূৰ আহিলোঁ আপোনালোকক দেখুৱালোঁ এয়া দেখিছে কিমান এয়া মোৰ ভনী তাই নামিব চেষ্টা কৰিছে বাট মই তাইক কৈছোঁ তই নানামিবি কাৰণ বহুত দ হয় ভয় লাগে ন কিমান দ হয় তাত ঠিক নাই তথাপিতো তাই গৈছে এইয়া মানুহবিলাক অহা যোৱা কৰি আছে আৰু ইয়াত বেছি টাইম নকৰোঁ কাৰণ জোক চোক সাপ চাপ বহুত থাকিব পাৰে ন বহুত বেছি ক'ব নাপায় মানে বহুতখিনিয়ে পানী সোমালে অলৰেডি আমাৰ ইয়াৰ কঠীয়া আছিলে চব ডুব গ'ল নাজানো আৰু কি হয় আমাৰ মাটি ৰোৱাও নহ'ল আধা হ'ল আধাৰ কাৰণে কঠীয়া ওলাই নাছিলে কালি ৰাতিৰ ভিতৰতে বহুত পানী সোমাই গ'ল
ভাবা নাছিলোঁ ইমান সোমাব বুলি, তথাপিতো ইমান সোমালে যেতিয়া উপায় নাই, একো কৰিবতো নোৱাৰোঁ। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে কমি যাওক, ইমানতে খাম কাটক, নহ'লে মানুহৰ বহুত প্ৰব্লেম হ'ব। সেইকাৰণে এয়া আৰু এবাৰ চাওক। আপোনালোকে মোৰ এই প্ৰথম ভিডিঅ'টো চাই ভাল পালে, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল। আৰু অৱশেষত যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে বহুত বহুত ধন্যবাদ। গাইজ, মই আপোনালোকক আকৌ লগ পাম পুনৰ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে ঘৰতে থাকিব, ছেফ হৈ থাকিব। লাভ ইউ অল, থেংকছ ফৰ ৱাচিং।